SHG মোটিভেশনাল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম যিসকল বাইদেৱে নতুনকৈ অৰুণোদয় আবেদন কৰিছিলে তেওঁলোকে অৰুণোদয় কেতিয়া পাব। মাৰ্চ মাহত বহুতো মহিলাই অৰুণোদয় আবেদন কৰিছে। যিসকল মহিলাৰ তেতিয়া নাম কটা গৈছিলে তেওঁলোকক আকৌ নতুনকৈ আবেদন কৰিবৰ কাৰণে জুন মাহত কোৱা হৈছিলে। জুন মাহত নতুনকৈ আকৌ কিছুমান হিতাধিকাৰীও আবেদন কৰিছে। যিসকল মহিলাৰ নাম কটা গৈছিলে তেওঁলোকে আবেদন কৰিছে, লগতে নতুন হিতাধিকাৰীও আবেদন কৰিছে। বহুতো মহিলাক সুধিছে যে বাইদেউ আমি অৰুণোদয় কেতিয়া পাম। এইটো এতিয়ালৈকে একো কোৱা নাই যে আপোনালোকে অৰুণোদয় কেতিয়া পাব। যদি ফৰ্ম ঠিক আছে তেন্তে ফৰ্ম ভুল হোৱা নাই তেন্তে আপোনালোকে নিশ্চয় পাব, কিন্তু কেতিয়া দিব এতিয়ালৈকে একো ডিক্লেয়াৰ কৰি কোৱা নাই। নতুনকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ছেপ্টেম্বৰৰ 17 তাৰিখে আকৌ নতুনকৈ অৰুণোদয় আবেদন আৰম্ভ হ'ব। গতিকে যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আবেদন কৰা নাই তেওঁলোকে নতুনকৈ আকৌ আবেদন কৰিব পাৰিব 17 ছেপ্টেম্বৰৰ পৰা। 17 ছেপ্টেম্বৰৰ পৰা যিটো অৰুণোদয় আবেদন আৰম্ভ হ'ব, সেই আবেদন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত সকলো মহিলাক একেলগে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হ'ব। তেওঁলোকৰ একাউণ্টত তেতিয়া টকাটো সোমাব। গতিকে এতিয়া যিসকল বাইদেৱে কৰিছে আৰু যেতিয়া 17 ছেপ্টেম্বৰ আৰু মহিলাই কৰিব, সকলো মহিলাক একেলগে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব। যদি ফৰ্ম ঠিক আছে, ভুল হোৱা নাই তেন্তে আপোনালোকে নিশ্চয় পাব। অলপ দেৰি হ'ব কিন্তু অৰুণোদয় আপোনালোকে পাব। 17 ছেপ্টেম্বৰৰ পিছত অক্টোবৰ মাহত আপোনালোকৰ একাউণ্টত টকাটো সোমোৱাৰ কথা কোৱা হৈছে। গতিকে অক্টোবৰলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। আৰু যিসকলে বাইদেৱে এতিয়ালৈকে অৰুণোদয় আবেদন কৰা নাই তেওঁলোকে সাজু থাকক। 17 ছেপ্টেম্বৰৰ পৰা আকৌ অৰুণোদয় আবেদন হ'ব। যদি আপোনালোকৰ ৰেচন কাৰ্ড পোৱা নাই তেন্তে নতুনকৈ আকৌ ৰেচন কাৰ্ড আবেদন আৰম্ভ হৈছে। গতিকে এইখিনি আকৌ ৰেচন কাৰ্ড আবেদন কৰি অৰুণোদয়ৰ কাৰণে সাজু হওক। ৰেচন কাৰ্ডটো কিন্তু নিজৰ নামতে হ'ব লাগিব। ৰেচন কাৰ্ডত নাম আছে কিন্তু নিজৰ নামত নহয়, তেনে ক্ষেত্ৰত কিন্তু অৰুণোদয় আপোনালোকে নাপাব। আৰু ঘৰত চাকৰিয়াল থাকিলেও আপোনালোকে অৰুণোদয় নাপাব। ইনকাম 2 লাখ টকাৰ ওপৰত বছৰি হ'লে তেতিয়া আপোনালোকে অৰুণোদয় নাপাব। এই 3টা কাৰণ যদি নাথাকে তেন্তে অৰুণোদয় আপোনালোকে সকলোৱে পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।